ভেন্দি খাইনো কোনে কোনে ভাল পায়। মোৰ হ'লে ভেন্দি বহুত প্ৰিয়। আহকচোন আজি আপোনালোকৰ মাজলৈ লৈছোঁ এটা ভেন্দি ৰেচিপি। নমস্কাৰ সকলোলৈ, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। ইয়াতে মই ভেন্দিখিনি ধুই মেলি ধুনীয়াকৈ কাটি লৈছোঁ। আপোনালোকৰ নিজৰ চাইজৰ মতে নিজে নিজে কাটি ল'ব পাৰে। তাৰপিছত ইয়াতে কেৰাহীটো বহাই দি অলপমান তেল দি দিছোঁ। ইয়াতে মই শুকান জলকীয়া আৰু পিঁয়াজ অলপমান ইয়াতে দি দিছোঁ। তাৰপিছত ভেন্দিখিনি মোৰ কাটা হৈ গৈছে, ইয়াতে দি দিছোঁ। এইখিনি অলপমান ধুনীয়াকৈ লাৰি দিম। এইখিনি লাৰা হোৱাৰ পাছত হালধি, সোৱাদ অনুযায়ী নিমখ দি দিছোঁ ইয়াতে। তাৰপিছত এইখিনি অলপমান লাৰি উঠাৰ পিছত মই এয়া মেগী মছলা দি দিছোঁ আৰু অলপমান মিট মছলা দি দিছোঁ। আৰু বিলাহী পেষ্ট কৰি থৈ দিছিলোঁ, এইখিনি মই ইয়াতে ঢালি দিলোঁ। কেৰাহীটো পূৰা গৰম হৈ গৈছে নহয়, ধোঁৱা ওলাই গৈছে একদম। এইখিনি অলপমান লাৰি দিছোঁ যাতে তলত লাগি নাযায়। এয়া ৰেড চিলি পাউডাৰো দি দিছোঁ। তাৰপিছত ইয়াতে মই অলপমান পানী দি দিম যাতে ভেন্দিখিনি সিজি যায়। কিছুমানে পানী নিদিয়ে, কিন্তু মই পানী দিওঁ, অলপমান সিজি গ'লে ভাল লাগে খাই। আৰু এয়া আমাৰ ভেন্দিৰ তৰকাৰী পূৰা ৰেডি। আপোনালোকে একদিন ঘৰত ট্ৰাই কৰি চাবচোন, কেনে পাই জনাব। আজিলৈ ইমানেই, বাই বাই।